আৰু এজন আছে জিহাদী এইটো হ'ল অখিল গগৈ। অখিল গগৈ চৰকাৰে আমাৰ ইয়াত বহুত আছে। অখিল গগৈক এৰেষ্ট কৰিব লাগে আৰু জেলত ভৰাই যাব লাগে। আৰু এনেকুৱা যিবিলাক মুখিমূৰ থিয় হৈছে, যদি পাকিস্তানত এটাম বম পেলাই দিয়ে, ভাৰতত থকা যিবিলাকৰ যিবিলাক পালি পখালি নিজে নিজে মৰি যাব। সেইকাৰণে পাকিস্তানত আক্ৰমণ কৰি অতি শীঘ্ৰে ভাৰত চৰকাৰে পাকিস্তানত আক্ৰমণ কৰিব লাগে। আমি বিচাৰো এটাম বম ফেলে দিয়ক। এই পৃথিৱীৰ নক্সাৰ পৰা এটা অসভ্য জাতি নোহোৱা হৈ যাব। এই পৃথিৱীৰ নক্সাৰ পৰা পাকিস্তানত 10,000-15,000 কৰোৰ টকা দি ৰাফেল কিনিছে। সেই ৰাফেল আমাৰ 15 আগষ্টত বা 26 জানুৱাৰীত দেখাৰ কাৰণে বা পেৰেড কৰাৰ কাৰণে ৰাখিব নালাগে। এইটো পাৰিলে পাকিস্তান আৰু বাংলাদেশৰ ওপৰত এবাৰ ঘূৰাই দিব লাগে। আৰু আমাৰ বিশ্বাস মোদী চৰকাৰে এই চৰকাৰে পাৰিব। ইয়াৰ পিছত চৰকাৰ বা কোনোবা চৰকাৰ যি পাৰিব এইটো আমাৰ আশা নাই। সেইকাৰণে মই মোদী চৰকাৰ বা অমিত শ্বাহ ডাঙৰীয়া এই কেন্দ্ৰীয় চৰকাৰক মই আহ্বান জনাইছো আমাৰ এই বজৰং দলৰ ফালৰ পৰা, যাতে এই যুদ্ধই মেইন চলিউশ্যন বুলি আমি ভাবো। আৰু লগতে অসমত কিছুমান জেহাদী আছে যদি এই ঘটনাটোক বিৰোধ কৰিছে, যেনেকে ইনামুল ইছলাম MLA কৰাটো হৈছে আনমল। আৰু এজন আছে জিহাদী এইটো হ'ল অখিল গগৈ। অখিল গগৈ চৰকাৰে আমাৰ ইয়াত বহুত আছে। অখিল গগৈক এৰেষ্ট কৰিব লাগে আৰু জেলত ভৰাই যাব লাগে। আৰু এনেকুৱা যিবিলাক মুখিমূৰ থিয় হৈছে, যদি পাকিস্তানত এটাম বম পেলাই দিয়ে, ভাৰতত থকা যিবিলাকৰ যিবিলাক পালি পখালি নিজে নিজে মৰি যাব। সেইকাৰণে পাকিস্তানত আক্ৰমণ কৰি হিন্দু ওপৰত অত্যাচাৰ নচলিব, মুছলমানৰ হিন্দু ওপৰত অত্যাচাৰ নচলিব। হিন্দু যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, মুন্দাবাদ। হিন্দু যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, হিন্দু ওপৰত অত্যাচাৰ নচলিব, হিন্দু ওপৰত অত্যাচাৰ নচলিব। অতি শীঘ্ৰে ভাৰত চৰকাৰে পাকিস্তানত আক্ৰমণ কৰিব লাগে। আমি বিচাৰো এটাম বম ফেলে দিয়ক। এই পৃথিৱীৰ নক্সাৰ পৰা এটা অসভ্য জাতি নোহোৱা হৈ যাব। এই পৃথিৱীৰ নক্সাৰ পৰা পাকিস্তানত 10,000-15,000 কৰোৰ টকা দি ৰাফেল কিনিছে। সেই ৰাফেল আমাৰ 15 আগষ্টত বা 26 জানুৱাৰীত দেখাৰ কাৰণে বা পেৰেড কৰাৰ কাৰণে ৰাখিব নালাগে। এইটো পাৰিলে পাকিস্তান আৰু বাংলাদেশৰ ওপৰত এবাৰ ঘূৰাই দিব লাগে।